নমস্কাৰ। অনলাইন অসমীয়া ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ভিউৱাৰ্ছ, আহক আজি আমি জানো কিদৰে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰি আপোনাৰ মোবাইলত। তাকো আপুনি কোনো ডাটা খৰচ নকৰাকৈ অফলাইনত কিদৰে আপুনি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰিব, এই বিষয়ে আমি আপোনালোকক আজি জনাম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক অনুৰোধ কৰিম যে আপুনি যদি আমাৰ অনলাইন আছাম ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিলে অসমীয়াত খবৰ, অসমীয়াত টেকনিকেল ভিডিঅ' আৰু যিকোনো ধৰণৰ এণ্টাৰটেইনিং ভিডিঅ' আপুনি অহৰহ চাব পাৰিব আমাৰ ইউটিউব চেনেলত। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত আপুনি যদি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব যদি বিচাৰে, তেন্তে আপুনি প্ৰথমে আপোনাৰ মোবাইলত থকা গুগল প্লে' ষ্ট'ৰলৈ যাওক। গুগল প্লে' ষ্ট'ৰ আপুনি অ'পেন কৰক। গুগল প্লে' ষ্ট'ৰ অন কৰাৰ পিছত আপুনি ইয়াতে চাৰ্চ কৰক অসমী বুলি, AXOMI। অসমী বুলি চাৰ্চ কৰাৰ পিছত আপুনি ইয়াত দেখিব অসমী আছামিজ ডিক্সনেৰী বুলি। একেবাৰে ওপৰত আপুনি দেখিছে। আপুনি এই অসমী আছামিজ ডিক্সনেৰী আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এই এপটো আপুনি ইনষ্টল কৰিব। এপটো বেছি MB নহয়, মাত্ৰ 11 MB। এয়া মই এপটো ইনষ্টল কৰিলোঁ। এতিয়া মই আপোনাক এপটো অ'পেন কৰি দেখুৱাম। এপটো অ'পেন কৰিলে ঠিক আপুনি এইদৰে দেখা পোৱা যাব। চাওক, এতিয়া মই এপটো অ'পেন কৰিলোঁ। আপুনি যদি আপুনি ইংৰাজীৰ পৰা অসমীয়ালৈ যদি অনুবাদ কৰিব বিচাৰে, তেন্তে আপুনি ইংলিছ টু অসমীয়াত আপুনি ক্লিক কৰক। এতিয়া আপুনি ইয়াত যিকোনো এটা ৱৰ্ড লিখি আপুনি ট্ৰাই কৰি চাব পাৰিব। মই ইয়াত লিখি চালোঁ DOG, চাৰ্চ কৰিলোঁ। চাওক, মই ডগ বুলি চাৰ্চ কৰাৰ লগে লগে ইয়াত ডগৰ ৰিলেটেড গোটেই সকলোবোৰ অসমীয়া আপোনাৰ অনুবাদ ৱৰ্ডবোৰ আহিলে। ইয়াত চাওক, ডগ মানে ভৌ আহিছে, ডগ বক্ৰপুচ্ছ আহিছে, ডগ ঢেকুৰা আহিছে, ডগ গ্ৰামমিক আহিছে, ডগ গৃহমিক আহিছে, ডগ কুকুৰ বুলি আহিছে। ঠিক সেইদৰে আপুনি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব পাৰিব। আপুনি যদি বিচাৰে অসমীয়াৰ পৰা ইংৰাজী অনুবাদ কৰিব বিচাৰে, তেন্তে আপুনি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰিব। অসমীয়াৰ পৰা যদি আপুনি ইংৰাজী অনুবাদ কৰিব বিচাৰে, তেন্তে আপুনি আছামিজ টু ইংলিছত ক্লিক কৰক। তাৰপাছত আপুনি যিকোনো এটা অসমীয়া শব্দ লিখক। যেনে মই লিখিলোঁ গৰু, চাৰ্চ কৰিলোঁ। হয়, এতিয়া ইয়াত চাওক, গৰুৰ ৰিলেটেড সকলো অনুবাদক ৱৰ্ডবোৰ ইংৰাজীত এতিয়া আহিছে। গৰু, কাউ সকলোবোৰ আহিছে ইয়াতে। আপুনি নিশ্চয় ইয়াতে দেখা পোৱা গৈছে। ঠিক সেইদৰে আপুনি এই এপ্লিকেশ্যনটোৰ দ্বাৰা আপুনি অফলাইনত অসমীয়াৰ পৰা ইংৰাজীলৈ নতুবা ইংৰাজীৰ পৰা অসমীয়ালৈ আপুনি যিকোনো ধৰণৰ শব্দ অনুবাদ কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ এই সৰু ভিডিঅ'টো চাই আপুনি নিশ্চয় কিবা এটা শিকিব পাৰিলে। আপুনি যদি কিবা এটা শিকিব পাৰিলে, তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিবলৈ আপুনি নাপাহৰিব।